Welcome to Unique Monitor YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি HSLC এক্সামত আহিব পৰা কেইটামান সম্ভাৱনাপূৰ্ণ টেন্স ফৰ্মৰ বা কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা যাতে কোনো ধৰণৰ ইম্পৰ্টেণ্ট বস্তু মিছ নকৰা। আৰু ভিডিঅ'টো চাই যদি ভাল পোৱা তেনেহ'লে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। গতিকে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আহিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে ৰিড ভাৰ্ব আছে আমাৰ ৰিড এ বুক হুৱেন আই চ হাৰ। যেতিয়া কাৰেক্ট টেন্সৰ ক্ষেত্ৰত কি থাকে হুৱেন বা হোৱাইল। হুৱেন বা হোৱাইল থাকিলে আমি চাব লাগিব তাত যিটো ভাৰ্ব আমাক দিয়া আছে, এটা ভাৰ্ব আমাক দিয়াই থাকিব আৰু এটা ভাৰ্ব আমাক উলিয়াব দিব। গতিকে দিয়া থকা ভাৰ্বটো কোন টেন্সত আছে চাম। দিয়া থকা ভাৰ্বটো কি আছে চ আছে। চটো কি হয় চটো হৈছে পাষ্ট টেন্স। যেতিয়া আমাক গিভেন ভাৰ্ব কি হয় পাষ্ট টেন্সত থাকে তেনেহ'লে আমাক যিটো ভাৰ্ব কৰিব দিছে বা যিটো ভাৰ্ব আমাক উলিয়াব দিছে সেই ভাৰ্বটো হয় পাষ্ট কণ্টিনিউৱাছ। পাষ্ট কণ্টিনিউৱাছ মানে কি হয় কণ্টিনিউৱাছ মানে হৈছে ভাৰ্বৰ লগত কি হ'ব ING আৰু পাষ্ট কণ্টিনিউৱাছ মানে হৈছে ভাৰ্বৰ আগত বি ভাৰ্বৰ পাষ্ট টেন্স হ'ব ৱাজ অৰ ৱেৰ। তেনেকৈ মনত ৰাখিম আমি। গতিকে কণ্টিনিউৱাছ মানে আমি জানো ভাৰ্বৰ লগত ING আৰু পাষ্ট কণ্টিনিউৱাছ মানে হৈছে বি ভাৰ্বৰ পাষ্ট টেন্স ৱাজ অৰ ৱেৰ, এই দুটাৰ এটা হ'ব। আৰু যদিহে প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'লে তেনেহ'লে কি হ'লে বি ভাৰ্বৰ প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সৰ ফৰ্ম কি আছিল এম অৰ ইজ অৰ আৰ, এই তিনিটাৰ এটা। গতিকে আমি প্ৰেজেণ্ট টেন্সৰ কথা এইটোত আলোচনা নকৰোঁ, ইয়াতে আছে পাষ্ট টেন্স। গতিকে ইয়াতে হ'ব ৱাজ অৰ ৱেৰৰ যিকোনো এটা। কোনটো হ'ব আমি কেনেকৈ গম পাম ছাবজেক্টটো চাই গম পাম। ছাবজেক্ট যদিহে ছিংগুলাৰ তেনেহ'লে ৱাজ হ'ব, ছাবজেক্ট যদিহে প্লুৰেল তেনেহ'লে হ'ব ৱেৰ। গতিকে ইয়াতে চাম ছাবজেক্ট কি আছে চি। চিটো হৈছে ছিংগুলাৰ। গতিকে ইয়াৰে চিৰ লগত কি হ'ব চি ৱাজ হ'ব, চি ৱাজ। আৰু ৰিডৰ লগত কি হ'ব যিহেতু মই কি ক'লোঁ কণ্টিনিউৱাছ ৰিডৰ লগত হ'ব ভাৰ্বৰ লগত কি হ'ব ING হ'ব। তেনেহ'লে ইয়াৰে মেইন আনচাৰ আমি কি পাম চি ৱাজ ৰিডিং এ বুক হুৱেন আই চ হাৰ। বুজি পাইছা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যন কি আছে দ্য বেল ৰেং আফটাৰ উই ফিনিছড আৱাৰ ৱৰ্ক। গতিকে নেক্সট কুৱেশ্যনটোত আছে দ্য বেল ৰেং আফটাৰ। ইয়াতে আমি মন কৰিব লাগিব আফটাৰ। কাৰেক্ট টেন্সত আমি এটা কথা মন কৰিব লাগিব কুৱেশ্যনটোত আমাক এটা হিণ্টছ দিয়ে। আমাৰ কাম হৈছে হিণ্টছটো বিচাৰি উলিওৱা। আমি যদি হিণ্টছটো বিচাৰি উলিয়াব পাৰোঁ তেনেহ'লে সেই মাৰ্কছটো কাটাৰ সাধ্যই নাই। গতিকে আমি ইয়াতে কি পালোঁ আফটাৰ। আফটাৰটো হৈছে হিণ্টছ। নেক্সট ফাৰ্ষ্ট কুৱেশ্যনটোত হিণ্টছ কোনটো আছিল বুলি ক'লোঁ হুৱেনটো আছিল। গতিকে আমি তেনেকৈ হিণ্টছকেইটা মনত ৰাখিব লাগিব আৰু মই হিণ্টছকেইটা কৈ যাম তোমালোকে মনত ৰাখিবা আৰু যদিহে প্ৰয়োজন হয় কপিত তুলি থৈ দিব পৰা যাতে এক্সামৰ আগত ৰিভাইজ কৰিলে সহজ হৈ পৰে। গতিকে ইয়াতে কি আছে দ্য বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক। মই ক'লোঁ যে ইয়াৰে হিণ্টছ হৈছে আফটাৰ। বিফ'ৰ অৰ আফটাৰ এই দুটা হিণ্টছ থাকিলে ইয়াতে আমি চাম যিটো ভাৰ্ব আমাক দিয়া আছে গিভেন ভাৰ্বটো ইয়াতো এটা ভাৰ্ব দিয়া থাকিব, নেক্সট ভাৰ্বটো আমি উলিয়াব লাগিব। ইয়াৰে গিভেন ভাৰ্বটো আমি চাম গিভেন ভাৰ্বটো কি আছে ৰেং পাষ্ট টেন্স আছে। যদিহে বিফ'ৰ বা আফটাৰ থাকিলে আৰু এটা যিটো গিভেন ভাৰ্ব থাকে সেইটো যদি পাষ্ট টেন্স থাকে তেনেহ'লে আমাক যিটো উলিয়াব দিছে আমাক উলিয়াব দিয়া ভাৰ্বটো হ'ব পাষ্ট পাৰফেক্ট। এতিয়া আমি জানিব লাগিব পাষ্ট পাৰফেক্ট মানে কি হয়। পাৰফেক্ট মানে হৈছে হেভ ভাৰ্ব। হেভ ভাৰ্ব মানে কি হয় হেভ ভাৰ্ব মানে আছিল প্ৰেজেণ্ট টেন্সত হেভ অৰ হেজ আৰু পাষ্ট টেন্সত আছিল হেজ। এতিয়া আমাক লাগিব কোনটো ইয়াতে মই কি ক'লোঁ বিফ'ৰ বা আফটাৰৰ আগত যদি পাষ্ট টেন্সত থাকে মেইন ভাৰ্বটো তেনেহ'লে যিটো আমাৰ উলিয়াব দিয়া ভাৰ্ব আছে সেইটো হয় পাষ্ট পাৰফেক্ট। আমাক পাষ্ট পাৰফেক্টৰ কথা লাগে। গতিকে পাৰফেক্ট টেন্সৰ যিটো পাষ্ট টেন্স আছিল সেইটো আছিল হেড। গতিকে ইয়াৰে আমাৰ কাৰ কাম হ'ব হেডৰ কাম হ'ব। পাৰফেক্ট টেন্সত কি হয় হেড আহে আৰু হেডৰ পিছত যিটো ব্ৰেকেটত মেইন ভাৰ্ব আমাক দিয়া থাকে তাৰ আমি V3 মানে পাষ্ট পাৰ্টিচিপল ফৰ্মটো লিখিব লাগিব। তেনেহ'লে ইয়াৰে আনচাৰ কি হ'ব ইয়াৰে আনচাৰ হ'ব ব্ৰেকেটত ভাৰ্ব আছে ফিনিছৰ আগত আমাক লিখিব লাগিব হেড উই হেড। নেক্সট যিটো ভাৰ্ব আছে ব্ৰেকেটত ফিনিছৰ পিছত আমি লগাই দিম ED ফিনিছড। তেনেহ'লে আমাৰ আনচাৰ কি হ'ব দ্য বেল ৰেং আফটাৰ উই হেড ফিনিছড আৱাৰ ৱৰ্ক।
বুজি পালা এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো কি আছে ইট ইজ টাইম উই গ' টু বেড আমাক ইয়াতে ভাৰ্বটো উলিয়াব দিছে গ' ভাৰ্বটো কি হয় এইটোৰ হিঞ্চ কোনটো আছে আমি চাব লাগিব কোনটো আছে জানানে ইয়াৰে হিঞ্চ আছে ইট ইজ টাইম যেতিয়া থাকিব তেতিয়া আমি বেলেগ একোৱেই নাভাবোঁ তেতিয়া যিটো মেইন ভাৰ্ব আছে মেইন ভাৰ্বটো চিম্পল পাষ্ট টেন্সত লিখি দিলে আমাৰ আনচাৰটো কাৰেক্ট গতিকে ইয়াৰে চিম্পল পাষ্ট টেন্স কি হ'ব গ' ভাৰ্বৰ গ'ৰ পাষ্ট টেন্স হৈছে ৱেণ্ট গতিকে গ' ভাৰ্বটো আমি ৱেণ্টত লিখি দিলে এইটো কাৰেক্ট আনচাৰ হ'ব কেনেকৈ গম পালোঁ কাৰণ ইয়াতে আছে ইট ইজ টাইম থাকিলে যিটো মেইন ভাৰ্ব আছে সেইটো আমি পাষ্ট টেন্সত লিখি দিলে কাৰেক্ট ইট ইজ টাইম উই ৱেণ্ট টু বেড বুজি পাইছা আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো আছে দ্য বয় শ্লিপ ড'ণ্ট ডিষ্টাৰ্ব হিম ইয়াতে কি কৈছে যে ড'ণ্ট ডিষ্টাৰ্ব হিম মানে আমাক বুজাই দিলে যে ডিষ্টাৰ্ব কৰিব মানা কৰিছে কিহৰ কাৰণে মানা কৰিছে দ্য বয় শ্লিপ বুলি কৈছে ল'ৰাজন শুৱা কথাটো কৈছে ল'ৰাজন শুৱা মানে কি ল'ৰাজনে নিশ্চয় শুই থকা কামটো কৰি আছে সেইকাৰণে আমাক ডিষ্টাৰ্ব কৰিব মানা কৰিছে যেতিয়া কোনো এটা কাম কৰি থকা বুজায় তেনেহ'লে এইটো কোন টেন্স হয় যেতিয়া কোনো এটা কাম এতিয়া বা বৰ্তমানত কৰি থকা বুজায় তেনেহ'লে এইটো হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে কি আছিল কণ্টিনিউৱাছ মানে আমি জানো মেইন ভাৰ্বৰ লগত কি লাগিব ING মানে ইয়াৰে শ্লিপৰ লগত কি হ'ব ING শ্লিপিং আৰু তাৰ আগত কি লাগিব প্ৰেজেণ্ট বুলি কৈছোঁ গতিকে প্ৰেজেণ্ট টেন্স মানে কি বি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম বি ভাৰ্বৰ প্ৰেজেণ্ট টেন্স কোনটো আছিল এম অৰ ইজ অৰ আৰ এই তিনিটাৰ যিকোনো এটা লাগিব কোনটো লাগিব কেনেকৈ গম পাম এমটো হয় সদায় আইৰ লগত ৰিজাৰ্ভ কৰি থৈ দিছে আইৰ বাহিৰে বেলেগে এমটো ল'বই নোৱাৰে এমটো হৈছে আইৰ প্ৰপাৰ্টি বুজি পালা নেক্সট আহিল ইজটো কি হয় ইজটো হয় ছিংগুলাৰৰ লগত গতিকে ইয়াতে কি আছে চাম দ্য বয় মানে কি ল'ৰাজন কি ছিংগুলাৰ নে প্লুৰেল একবচন ছিংগুলাৰ গতিকে ছিংগুলাৰ কাৰণে কি হ'ব দ্য বয় ইজৰ পিছত কি হ'ব কি ক'লোঁ মই কণ্টিনিউৱাছ হ'ব কণ্টিনিউৱাছ মানে হৈছে যিটো ভাৰ্ব আমাক দিয়া আছে দিয়া থকা ভাৰ্বৰ পিছত আমাক কি লাগিব ING লাগিব শ্লিপিং দ্য বয় ইজ শ্লিপিং ড'ণ্ট ডিষ্টাৰ্ব হিম ল'ৰাজন শুই আছে তাক ডিষ্টাৰ্ব নকৰিবা বুজি পালা আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো আছে উই নো ইটছ আদাৰ ফৰ দ্য লাষ্ট 10 years আমি যোৱা 10 বছৰৰ পৰা ইজনে আনজনক জানো গতিকে ইয়াতে হিঞ্চ কোনটো হয় জানানে কোনোবাই হিঞ্চ হ'ল ইয়াৰে ফৰ চিন্স অৰ ফৰ এই দুটা থাকিলে আমি এই দুটা হিঞ্চ হিচাপে ইউজ হ'ব কেতিয়া ইউজ হ'ব যেতিয়া ইয়াৰ পিছত এটা কি বুজাব টাইম বুজাব পাৰ্টিকুলাৰ চিন্স বা ফৰৰ পিছত গতিকে ইয়াতে চাম ফৰৰ পিছত টাইম বুজাইছেনে চাম বুজাইছেনে দ্য লাষ্ট 10 years বুলি কৈছে গতিকে টাইম এটা বুজাইছে গতিকে টাইম বুজালে কি হ'ব এইটো এটা হিঞ্চ হ'ব ফৰটো চিন্স বা ফৰ থাকিলে আমি জেনেৰেল ৰুল মতে টেন্স কাৰেক্ট টেন্সৰ ক্ষেত্ৰত জেনেৰেল ৰুল মতে চিন্স অৰ ফৰ থাকিলে আমি যিটো ভাৰ্ব উলিয়াব লাগে সেই ভাৰ্বটো লিখোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে কি এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে হৈছে কণ্টিনিউৱাছ মানে মই কৈছিলোঁ ভাৰ্বৰ লগত লাগিব ING পাৰফেক্ট মানে কৈছিলোঁ হেভ ভাৰ্বৰ কোনটো লাগিব প্ৰেজেণ্ট পাৰফেক্ট বুলি কৈছে গতিকে হেভ ভাৰ্বৰ প্ৰেজেণ্ট টেন্স হেভ অৰ হেজ আৰু তাৰপিছত দিব লাগিব ইয়াতে বিন মানে হ'ব হেভ বিন ভাৰ্বৰ লগত ING অৰ হেজ বিন ভাৰ্বৰ লগত ING ছিংগুলাৰ হ'লে হ'ব হেজ বিন ভাৰ্বৰ লগত ING প্লুৰেল হ'লে হ'ব হেভ বিন ভাৰ্বৰ লগত ING আৰু ছিংগুলাৰ অনলি আই থাকিলে হ'ব হেভ বিন ভাৰ্বৰ লগত ING কিন্তু এক্সামত আমাক সেইকাৰণে এইটো সোমাই দিছে যাতে বেছিভাগে কি কৰি দিব উই হেভ বিন নয়িং ইটছ আদাৰ ফৰ দ্য লাষ্ট 10 years বুলি লিখিব হেভ বিন নয়িং বুলি দিলে এইটো কমপ্লিটলি ৰং কিহৰ কাৰণে কাৰণ নো ভাৰ্ব থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ যিটো ৰুল আছে সেই ৰুলটোৱে কাম নকৰে কিয় কাম নকৰে কাৰণ নো ভাৰ্বে ইয়াৰ ৰুল মানিয়ে নচলে কিয় মানি নচলে সেইটো মই নাজানো নো ভাৰ্ব হৈছে নো ভাৰ্ব মানে কি জানা গতিকে নো ভাৰ্ব থাকিলে কি হয় যিটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ আছে
এই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছটো ইউজ নহয়, কি হ'ব ইউজ প্ৰেজেণ্ট পাৰফেক্ট হ'ব। গতিকে ই কণ্টিনিউৱাছক কি হ'ব উৰাই দিছে, কণ্টিনিউৱাছক উৰাই কিনে কেৱল কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট হ'ব। প্ৰেজেণ্ট পাৰফেক্ট মানে কি হ'ব এতিয়া, পাৰফেক্ট মানে আমি জানো হেভ ভাৰ্বৰ প্ৰেজেণ্ট টেন্স লাগিবনে আমাক, য়েছ প্ৰেজেণ্ট টেন্স লাগিব কাৰণ প্ৰেজেণ্ট পাৰফেক্ট। গতিকে ইয়াতে হেভ ভাৰ্বৰ হ'ব হেভ অৰ হেজ, আৰু তাৰপিছত কি লিখিব V3, এইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট। গতিকে ইয়াতে কি হ'ব উইৰ পিছত আমাক কি লাগিব উই হেভ, তাৰপিছত কি লাগিব V3, ন' ভাৰ্বৰ V3 কি হয় ন' প্ৰেজেণ্ট টেন্স, নিউ পাষ্ট টেন্স, ন'নটো হৈছে ইয়াৰে পাষ্ট পাৰ্টিচিপল ফৰ্ম KNOWN, ন' ভাৰ্বৰ পিছত এন এটা লগাই দিলে হৈ গ'ল ন'ন। উই হেভ ন'ন ইটছ আদাৰ ফৰ দ্য লাষ্ট 10 years, ইয়াৰে আনচাৰ হ'ব এইটো। তেনেহ'লে আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ, কি আছে হি ৰিডছ, আমাক ভাৰ্ব দিছে কুৱেশ্যনত ৰিডছ টু দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন ডিপাৰ্টেড। এনেকুৱা আমি আলোচনা কৰিছোঁনে নাই, নিশ্চয় কৰিছোঁ। এইটো ছেকেণ্ড নম্বৰত আফটাৰ আছিল, আৰু আফটাৰ থাকোঁতে মই কৈ দিছিলোঁ যে বিফৰ আৰু আফটাৰ থাকিলে আমি চাব লাগিব তাৰ যিকোনো এটা ভাৰ্ব দিয়াই থাকিব। ইয়াতে দিয়া আছে ডিপাৰ্টেড, ইডি আছে, ইডি মানে কি হয় ইডি মানে হৈছে পাষ্ট টেন্স। গতিকে ডিপাৰ্টেডটো যিহেতু পাষ্ট টেন্স, গতিকে ইয়াতে যিটো ভাৰ্ব আমাক উলিয়াব দিছে উলিয়াব দিয়াটো কি হ'ব পাষ্ট পাৰফেক্ট হ'ব। পাষ্ট পাৰফেক্ট মানে কি হেড প্লাছ V3, এইটো হৈছে পাষ্ট পাৰফেক্ট। তেনেকৈ মনত ৰাখিলোঁ একদম চিম্পল, হেড প্লাছ V3 মানে হৈছে পাষ্ট পাৰফেক্ট। গতিকে হিৰ পিছত কি হ'ব ছাবজেক্টৰ পিছত আমি দিব লাগিব হেড, আৰু V3 মানে কি পাষ্ট পাৰ্টিচিপল ফৰ্ম। ৰিডছৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হয় ৰিডছ যিটো আছে তাৰপিছত কেৱল ইডিটো লগাই দিলে হ'ল ৰিডছড। উই হেড ৰিডছ দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন ডিপাৰ্টেড, এইটো হ'ব ইয়াৰে কাৰেক্ট আনচাৰ। বুজি পাইছা? এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো কি আছে আৱাৰ টিচাৰ গ' টু লণ্ডন লাষ্ট ইয়াৰ। ইয়াৰে হিন্টছ কোনটো আছে বিচাৰা, ইয়াৰে হিন্টছ আছে লাষ্ট ইয়াৰ। লাষ্ট ইয়াৰ মানে কি যোৱা বছৰ। গতিকে লাষ্ট ইয়াৰ, লাষ্ট নাইট, য়েষ্টাৰডে এইবিলাক থাকিলে কি হয় চিম্পল পাষ্ট টেন্স বা পাষ্ট ইনডিফিনিট। গতিকে চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিট মানে কি যিটো ভাৰ্ব দিয়া আছে আমাক কুৱেশ্যনত সেই ভাৰ্বটোৰ কেৱল চিম্পল পাষ্ট টেন্সটো লিখি দিলে হ'ল, মানে পাষ্ট ফৰ্মটো। গতিকে এইটো ইজি আছে বহুত। আৱাৰ টিচাৰ লাষ্ট ইয়াৰ থকাৰ কাৰণে কি হ'ব বুলি কৈছিলোঁ কেৱল মেইন ভাৰ্বৰ পাষ্ট টেন্স লিখি দিলে হ'ল। কেতিয়া যেতিয়া লাষ্ট ইয়াৰ থাকিব, লাষ্ট নাইট থাকিব, য়েষ্টাৰডে থাকিব, লাষ্ট মান্থ থাকিব। অ'কে, গতিকে ইয়াৰে গ' ভাৰ্বৰ পাষ্ট টেন্স কি হয় ৱেণ্ট। ইয়াৰে আনচাৰ কি হ'ব আৱাৰ টিচাৰ ৱেণ্ট টু লণ্ডন লাষ্ট ইয়াৰ। বুজি পাইছা? নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো কি আছে দি আদাৰ ডে আই মিট, আমাক ভাৰ্ব দিছে ব্ৰেকেটত মিট এ মেজিচিয়ান ইন দ্য মাৰ্কেট। ইয়াৰে এইটো মিটটো আমি আজি ইট ইজ ভৰাই দিলে হ'ব নেকি, নহয়। কি কৰিব লাগিব আমি ইয়াতে হিন্টছ বিচাৰি উলিয়াব লাগিব। লাষ্ট কুৱেশ্যনটোত মই কৈছিলোঁ যে দ্য লাষ্ট ডে বা দ্য লাষ্ট মান্থ, লাষ্ট ইয়াৰ এইবিলাক থাকিলে পাষ্ট টেন্স আছিল। তাৰোপৰি আৰু এটা আছে কি হয় দি আদাৰ ডে, এইটো আমি এনেকৈ মনত ৰাখিব লাগিব হিন্টছটো। দি আদাৰ ডে থাকিলে হয় চিম্পল পাষ্ট টেন্স। গতিকে ইয়াৰে আনচাৰ কি হ'ব দি আদাৰ ডে আই মিটৰ পাষ্ট টেন্স কি হয় মেট, MET মেট। দি আদাৰ ডে আই মেট এ মেজিচিয়ান ইন দ্য মাৰ্কেট, এইটো হৈছে ইয়াৰে কাৰেক্ট আনচাৰ। আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ। কি আছে চি ছেইড ডেট চি, আমাক ভাৰ্ব আছে উইল হেল্প হাৰ ফ্ৰেণ্ড। এইটোত আমাক কি আছে এইটোত আছে আমাক নেৰেশ্যনৰ ফৰ্মত। গতিকে আমি কাৰেক্ট টেন্সতে নেৰেশ্যনৰ অকণমান আভাস এটা পাম। নেৰেশ্যনত কি আছে এইটো ছেইড আছে। গতিকে ছেইডৰ পিছত যিটো ভাৰ্ব হয় সেই ভাৰ্বটো কাৰ মতে হয় ছেইডৰ টেন্স মতে হয়। ছেইডটো কোন টেন্সত আছে পাষ্ট টেন্স। গতিকে যিটো ইয়াতে ব্ৰেকেটত আমাক উলিয়াব দিছে সেই ভাৰ্বটো কাৰ মতে হ'ব ছেইডৰ টেন্স মতে হ'ব। পাষ্ট টেন্স হ'লে পাষ্ট টেন্স হ'ব। উইলৰ পাষ্ট টেন্স কি হয় উইলৰ পাষ্ট টেন্স হৈছে উড। যদি এইটো এল থাকে এলটো চাউণ্ড নকৰে, উল্ড বুলি নকয়, কি চাউণ্ড কৰে উড। চি ছেইড ডেট চি উড হেল্প হাৰ ফ্ৰেণ্ড, এইটো হৈছে ইয়াৰে কাৰেক্ট আনচাৰ। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। কি আছে হি জাম্পড অফ দ্য বাছ হোৱাইল ইট মুভ, আমাক ব্ৰেকেটত ভাৰ্ব দিছে মুভ। এতিয়া আমি চাম কি চাম ইয়াৰে হিন্টছ বিচাৰিম। হিন্টছ কোনটো আছে এইটো আমি আলোচনা কৰিছিলোঁ যেতিয়া কুৱেশ্যন এটাত হোৱাইল বা হুৱেন থাকে। কি ক'লোঁ মই যেতিয়া হুৱেন অৰ হোৱাইল থাকে।
তেতিয়াহ'লে যিটো ভাৰ্ব আমাক উলিয়াব দিছে সেই ভাৰ্বটো হয় পাষ্ট কণ্টিনিউৱাছ। পাষ্ট কণ্টিনিউৱাছ মানে কি হয়? কণ্টিনিউৱাছ মানে হৈছে ভাৰ্বৰ লগত আইএনজি, পাষ্ট কণ্টিনিউৱাছ মানে হৈছে ৱাজ বা ৱেৰ। পাষ্ট কণ্টিনিউৱাছ মানে আমি কি পালোঁ? ৱাজ বা ৱেৰ আৰু ভাৰ্বৰ লগত আইএনজি। চিম্পল। গতিকে ইয়াতে কি হ'ব? আগৰ ফালে কি আছে আমি নাচাওঁৱেই, কেৱল এইটো চাম। যিহেতু পাষ্ট টেন্স আছে গতিকে এইটো হ'ব পাষ্ট কণ্টিনিউৱাছ। ইটৰ পিছত কি হ'ব? ইট ৱাজ, নেক্সট কি হ'ব? মুভিং, MOVING হ'ব। যেতিয়া আমি ভাৰ্বৰ শেষৰ ফালে ই থকা ভাৰ্ব পাওঁ তেনেহ'লে তাৰ লগত আইএনজি কৰিলে ইটো কি হৈ যায়? উঠি যায়। ফৰ এক্সাম্পল ৰাইটৰ লগত আইএনজি লগালে কি হ'ব? WRITING হ'ব, ইটো নালাগে। গতিকে ইয়াতো কি হ'ব? মুভৰ লগত আইএনজি কৰোঁতে মুভৰ ইটো উঠি যাব, MOVING হ'ব, মুভিং। কাৰেক্ট এনচাৰ কি হ'ব তেতিয়াহ'লে? হি জাম্পড অফ দ্য বাছ হুৱাইল ইট ৱাজ মুভিং। বুজি পালা? নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হি বি ভাৰ্ব আছে আমাৰ ব্ৰেকেটত, হি বি এ টিচাৰ চিন্স 2007। চিন্স আছে। চিন্স বা ফৰৰ পিছত যদি এটা পাৰ্টিকুলাৰ টাইম দিয়া থাকে তেনেহ'লে ভাৰ্বটো হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। কিন্তু এইটো ইয়াতে নহ'ব কাৰণ বি ভাৰ্ব আছে। অলপ আগৰটোত আমি পাইছিলোঁ ফৰ আছিল আৰু এটা পাৰ্টিকুলাৰ টাইম আছিল আৰু তাৰ ভাৰ্ব আছিল ন' ভাৰ্ব। ন' ভাৰ্বে এই ৰুলটো মানি নচলে, ঠিক তেনেকৈ বি ভাৰ্বে এই ৰুলটো মানি নচলে। মানি নচলিলে কি হয়? কণ্টিনিউৱাছটো উঠি যায়, তেতিয়া অনলি হ'ব প্ৰেজেণ্ট পাৰফেক্ট। গতিকে হিৰ লগত প্ৰেজেণ্ট পাৰফেক্ট মানে কি হয়? প্ৰেজেণ্ট পাৰফেক্ট মানে হৈছে হেভ ভাৰ্ব, প্ৰেজেণ্ট মানে হৈছে হেভ বা হেজ, পাৰফেক্ট মানে হৈছে হেভ ভাৰ্ব আৰু তাৰপিছত কি লাগিব? V3। গতিকে হিৰ লগত কি হ'ব? হিৰ লগত হ'ব হেজ, হি হেজ। নেক্সট বি ভাৰ্বৰ V3 কি হয়? বি ভাৰ্বৰ প্ৰেজেণ্ট টেন্স হৈছে এম ইজ আৰ, পাষ্ট টেন্স হৈছে ৱাজ ৱেৰ আৰু পাষ্ট পাৰ্টিচিপল কি হয়? বিন। গতিকে ইয়াতে হ'ব হি হেজ বিন এ টিচাৰ চিন্স 2007। এইটো ইয়াৰে হ'ব কাৰেক্ট এনচাৰ। বুজি পালা? আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো কি আছে? চি বিহেভছ এজ ইফ চি, আমাক ভাৰ্ব আছে ন' এভৰিথিং। ইয়াৰে আমি হিন্স বিচাৰিব লাগিব। হিন্স কোনটো আছে? দিয়াই আছে আমাক নিশ্চয়, এজ ইফ। যেতিয়া আমাক এজ ইফ থাকে তেতিয়া আমি চাব লাগিব মেইন ভাৰ্বটো কোন টেন্সৰ হ'ব। কিহৰ হ'ব? চিম্পল পাষ্ট টেন্স। বুজি পালা? বেলেগ আমি ইমান টাইম ৱেষ্ট নকৰোঁৱে, যেতিয়া এজ ইফ দেখাব তেতিয়া আমি লগালগ লিখিব লাগিব ভাৰ্বটো চিম্পল পাষ্ট টেন্স। তেনেকুৱা আমি আৰু এটা পাইছিলোঁ, কি আছিল? ইট ইজ টাইম থাকিলে। ইট ইজ টাইম থাকিলে আমি বেলেগ নাচাওঁৱে, ডাইৰেক্ট পাষ্ট টেন্স লিখি দিম। ঠিক তেনেকৈ ইয়াতে হ'ব চি বিহেভছ এজ ইফ চি, ন' ভাৰ্বৰ চিম্পল পাষ্ট টেন্স কি হয়? নিউ। অ'ৰ জেগাত কেৱল ই লিখি দিলে হয়, KNEW, নিউ। ক্লিয়াৰ? অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুৱেন চি কেম, আই ব্ৰেকেটত আছে ভাৰ্ব ৰাইট এ লেটাৰ। এইটো আমি আলোচনা কৰিছিলোঁ এইটোত। যেতিয়া হোৱাইল থাকে বা হুৱেন থাকে তেনেহ'লে কি হয়? পাষ্ট কণ্টিনিউৱাছ হয়। তাৰ আগতে আমি চাম ভাৰ্বটো কি আছে? দিয়া থকা ভাৰ্বটো পাষ্ট টেন্স, গতিকে পাষ্ট টেন্স কাৰণে পাষ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট টেন্স থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'লে। ক্লিয়াৰ? অ'কে, হুৱেন চি কেম, আই কি হ'ব? আই ৱাজ। আৰু ৰাইটিং, এইটোও অকণমান আগতে আমি আলোচনা কৰিছিলোঁ যে ৰাইটৰ পিছত আছিল, শেষত আছিল ই থকা ভাৰ্বত, যেতিয়া ভাৰ্বৰ শেষৰ ফালে ই থাকে তেনেহ'লে ING লগালে ইটো কি হৈ যায়? উঠি যায়। গতিকে ইয়াতো কি হৈছে? ইটো ইয়াৰ পৰা উঠি গৈছে। হুৱেন চি কেম, আই ৱাজ ৰাইটিং এ লেটাৰ, এইটো হৈছে ইয়াৰে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দে লিভ ইন দিল্লী ফৰ 10 years। এইটো ইজি এতিয়া। কিহৰ কাৰণে ইজি? কাৰণ এইটো আলোচনা কৰিছোঁ। ফৰ আছে, ফৰৰ পিছত আছে এটা পাৰ্টিকুলাৰ টাইম 10 years। তেনেহ'লে কি হ'ব ইয়াতে? ইয়াতে হ'ব এতিয়া হেভ বিন অৰ হেজ বিন অৰ হেভ বিন আৰু ভাৰ্বৰ লগত ING। তাৰমানে কি আছিল? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। হ'বনে নহয় চাম। আগৰকেইটাত আমি ন' ভাৰ্ব থকাৰ কাৰণে হোৱা নাছিল, বি ভাৰ্ব থকাৰ কাৰণে হোৱা নাছিল। এইটোত হয়নে নহয় চাম। কি আছে? লিভ আছে, গতিকে লিভৰ লগত হ'ব। কোনবিলাক ভাৰ্বৰ লগত নহয় মেইনলি জানিবা, ন' ভাৰ্ব, বি ভাৰ্ব, এই দুটা জেনেৰেলি কুৱেশ্যনত দিয়ে আৰু এই দুটা এনেকৈ এক্সেপশ্যনেল হিচাপত মনত ৰাখিলে হ'ল। বাকী ভাৰ্ববিলাক সদায় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছটোৱে মানি চলে। গতিকে লিভৰ লগত কি হ'ব?
প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ৰুল মতে হ'ব দেৰ লগত কি হ'ব তেনেহ'লে দে হেভ বিন কাৰণ দেটো হৈছে প্লুৰেলৰ লগত কি হয় সদায় হেভ বিন আৰু মেইন ভাৰ্বৰ লগত কি হ'ব ING এইটোতো লিভৰ শেষত আছে ই কিন্তু ING লগালে কি হ'ব ইটো উঠি যাব ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব দে হেভ বিন লিভিং ইন দিল্লী ফৰ 10 years ক্লিয়াৰ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেক্সট কুৱেশ্যনটো আছে উই শুড নেভাৰ টেল এ লাই ইয়াতে ব্ৰেকেটত ভাৰ্ব আছে টেল এইটোত আমি হিন্স ক'ত পাম ইয়াতে আমি হিন্স পাম নেভাৰ মানে কি কেতিয়াও আমাক মিছা কথা ক'ব মানা কৰিছে মিছা ক'ব মানা কৰিছে মানে কি এইটো এটা আমাক এডভাইচ দিছে গতিকে এনেকুৱা ধৰণৰ এডভাইচ দিয়া বুজালে কি হয় অবভিয়াছলি এডভাইচ দিলে প্ৰেজেণ্ট টেন্সতে দিব যে অমুকটো নকৰিবা এইটো কাম নকৰিবা সেইটো কাম নকৰিবা তেনেহ'লে ইয়াৰে যিটো ভাৰ্ব আছে ভাৰ্বটো হ'ব কি হ'ব চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট প্ৰেজেণ্ট টেন্স হ'লে কি হ'ব টেল হ'লে টেলেই হ'ব কাৰণ ছাবজেক্ট আছে উইটো হৈছে ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ গতিকে চিম্পল প্ৰেজেণ্ট থাকিলে আমি এটা কথা মন কৰিব লাগিব ছাবজেক্টটো যদিহে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেনেহ'লে যিটো আমাৰ মেইন ভাৰ্ব আছে মেইন ভাৰ্বৰ লগত কি হয় এটা এছ বা ES আমি এড কৰিব লাগে যিহেতু এইটো উই আছে প্লুৰেলত আছে সেইখিনি কথা নাহে ইয়াতে অনলি কি হ'ব উই শুড নট নেভাৰ টেল এ লাই এজ ইট ইজ হ'ব TELL গতিকে আজিৰ এই ভিডিঅ'টোত আমি এইখিনি আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'টোত ইয়াৰে ছেকেণ্ড পাৰ্টখিনি আলোচনা কৰিম যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নেক্সট ভিডিঅ'টোত লগ পোৱাৰ আশাৰে আজি ইয়াতে সামৰিছোঁ থেংক ইউ